তো hey guys, welcome to my channel Indian Dog. তো মানে কথাটো হৈছে কি আমাৰ অসমত চলি আছে জগৰাত্ৰি পূজা মানে এতিয়া জগৰাত্ৰি পূজা চলিলেতো বা ক'ৰবাত পূজা চলে ৰাস চলে যি নচলে মইতো ক'তো নাযাওঁ নাথাকোঁ সেইবাবে মই জগৰাত্ৰি পূজাত যাম অলপ পিছ তো এতিয়া বাৰু পূৰা গধূলি হোৱা নাই একদম যেতিয়া গধূলি হ'ব মিনিমাম 5:30মান বাজিব তেতিয়া যাম মই তো আহি পালো তো এনেকৈ সোমাই যাব লাগব দে আর তো আমি পূজা হলত এণ্টাৰ কৰি মানে যাই আছো এনেকে এইফালে পূজা চাব আমাৰ কৈ গেল মাধৱদা ঘৰত আহিলো আৰু মাধৱদাৰ ঘৰত আহি আজি আমাক ভালকে মানে চাহ দিলে আৰু চাহ আছে এইফালে মানে আমি মানুহ চাম আকে কথা বাকী ভাত খাব লাগে খাই লৈ একদম ক্লিয়াৰ আৰু এতিয়া আমি যাব লাগে পূজা চাব তো এইফালে চাব পাৰে চাহ একদম ক্লিয়াৰ আৰু এইফালে আছে আমিৰ ভাই তো যাম আমি তো এইফালে মিন্ময় আৰু যিটো যাম লগ আৰু এইটো আমাৰ মাধৱদাৰ জানে আপোনালোকে জানে সকলোকে তো এতিয়া আমি ক'ত যাম পূজা চাব পূজা জগৰাত্ৰি পূজা ওলাই চাবা আহিলো আৰু এজন ঘৰৰ পৰা বেছি দিন নহয় 120 কিলোমিটাৰ হয় পালোৱে তো এইফালে মানে পূজাত সোমাই আৰু চাৰিওফালে মিঠাই দোকান আৰু এইফালে চাৰিওফালে মানুহ আৰু এইফালে পিছে চিয়া নাই কলা চলি না পচন্দ নকৰে আমাক বাদ যে কলা মলা ময়ো কলা তো বাৰু পূজা চাব লাগে এতিয়া ইয়াতে মানুহবিলাকে সেৱা কৰি আছে আৰু এতিয়া আমিও কৰিব যাম বাৰু সেৱা তো চাই লওক কথাখিনি জগৰাত্ৰি পূজাৰ মূৰ্তি মানে পূজাখন অলপ বেলেগ টাইপত পাতা যায় কিন্তু মূৰ্তিটো হয় এতিয়া আমাৰ দুৰ্গা মাৰে সকলো তো চাই লওক তোৰ সিয়াটো তাতে কৰিব নোৱাৰিলে ইয়াৰ পৰা এটা কৰি লওক বাবু বোলে আমাৰ মিন্ময় ভাত বহুত ডাঙৰ ফেন আৰু বাবু বোলে এটা চেনেল আছে নামটো কওক হাৰ্দিক ব্লগ আছামিজ হাৰ্দিক পাণ্ডিয়া নেকি যি নহওক বাবুৰ চেনেল ছাবস্ক্ৰাইব করতে পারবো না এই মিন্ময় মটু ভাই কিন্তু এনেকুৱা চাই দিবা চিজি ভাল লাগছে তো মটু ভাইৰ কাৰণে লাইক কৰি দিব কিন্তু আপোনালোকে এই বাহ শুনে পাইছো তাৰ বোলে এৰে একদম মানে বেলেগতকে 10 16 খেলি কৰি মই ভাই চলি ধৰ আৰু ইয়াৰ নামে পৰিচয় পিউচি জুবিনৰ এক্স গাৰ্লফ্ৰেণ্ড মানে পিউচি ভাবে পিজুচ ভাবে এলেক্স ভাবে যি ভাবে ভাবি যাওক মানে কথাটো অলগি পৰা আহিছে পূজা আজি নৱমী কালিলৈকে আমি জগৰাত্ৰিক বুজাই দিম আৰু এনেকৈ পূজা চাব আহিছে যিটো ভাল লাগছে তাৰ লাগে ফুৰিম যাম বাকী চেনেলটোৰ নামটো কি চেনেলটোৰ নাম হ'ল ইণ্ডিয়ান ডগ 1 2 3 আৰু এই চেনেলটো আপোনালোকে মৰম দিব ভাই মজা ভিডিঅ' বনাই ইয়াত এতিয়া বলক পূজা চাওঁ আৰু আজি মানে আপোনালোকক কোৱা নাছিলোঁ যে মই এখন দোকান দিছিলোঁ তো চাব পাৰে সেইফালে আছে চানা ভাজা কণী পানী বটল মানে পূজাত মানে যি লাগে গোটেইখিনি পাব আৰু আজি চানাৰ লগত মানে ফ্ৰী আছে এটা বস্তু 10 টকা চানা ল'লে 2টা বাদাম ফ্ৰী অফাৰ মানে পূজা বুলি অফাৰ দি আছে অফাৰ আহক ইয়াতে গোটাখিনি খাই লওক দেখা পাইছে আমাৰ 2টা বাদাম বোলে ফ্ৰী তো 2টা বাদাম খাব লাগে আপুনি এনে গোটেই দোকানত কিনি লৈ যা দুটা বাদাম ফ্ৰী 10 টকাৰ বুট ল'লে 2টা বাদাম ফ্ৰী লগতে কণী আছে আপোনালোকে কণী ল'ব বিচাৰে 10 টকাত বেছি দিম এয়া আমাৰ আমিৰ ভাই দোকান তো গাইজ মানে কেতিয়া ভবা নাছিলোঁ এনেকুৱাকৈ বিজনেছ কৰিছে মই ভাইৰেল হৈ যাম তো থেংক ইউ গাইজ মই ভাইৰেল কৰাৰ কাৰণে বেয়া বম ডাঙৰ টিফিনত মিক্স কৰি আছোঁ বম ডাঙৰ টিফিন আমি ভাই মই ভাবা নিলো যে এনেকৈ দোকান দিবি দোকান দিলোঁ দে বাদাম লাগে নেকি বাদাম চানা 10 টকাৰ চানা ল'লে 2টা বাদাম ফ্ৰী গাইজ আহি যাওক আৰু লগতে আপোনালোকক বাদাম দাদা অসমীয়াৰ বাদাম লাগে যদি আহি যাওক আমাৰ দোকান বাদাম দাদা অসমীয়াৰ বাদাম লাগে যদি আহি যোৱা আমাৰ দোকান বাদাম মানে চাব পাৰে মানুহ অকল মানুহ ইয়াতে অকল পূজা নহয় মানে থিয়েটাৰো আছে কিন্তু আমি থিয়েটাৰ নাচাওঁ আমি ডাইৰেক্ট পূজা চাই ঘৰত যাব লাগে ইয়াতে আছে মিঠাই দোকান আৰু এই আমাৰ নৱদা য়েছ আৰু এইফালে নৱদা কিবা খাব দিলে মানে খাব দিয়া নাই মই চাওক কি গৰম জিলেপি আছে বঢ়িয়া ৰচিলা মানে পুৰা ৰস আছে মিহলি আছে আৰু ইচ্ছা কৰিলে আপুনি খাব পাৰে
বহুত ঘূৰিলে আৰু পেটটো মেইন ভাই হাজাৰ বুজি পেটটো মেইন নে সেইকাৰণে আমি চিনাকি হোটেলত যাম চবকে চিনাকি দিম আমাৰ চিনাকিটো কৰে লওঁ তাৰপিছত আমি বস্তুকেইটা খাই লওঁ তাৰ পেটটো চিনাকি হৈ যাব মানে পৰঠাৰ লগত নিজৰ চিনাকিটো হৈ লওঁ বুজি পাইছি না মানে চিনাকি হোটেলত অচিনাকি মানুহৰ মুখ চাইছা আমি এতিয়া পৰঠা খাবলৈ ওলাইছোঁ তই আনা আহিছোঁ অচিনাকি মানুহৰ মুখ চাই চাই চিনাকি হোটেলৰ অচিনাকি মানে মই দেখি পোৱা নাছিলোঁ এনেকুৱা ঘুগুনি মানে পুৰা ৰঙা হৈছে এইটো ঘুগুনি খাই মই ঘৰৰ মানুহৰ কাৰণে অচিনাকি হৈ যাম ঘৰত গ'লে মোক চিনি নাপায় এইটো কোন এনেকুৱা হয় আৰু কেনেকুৱা অচিনাকি এই পৰঠাও আহি পালে ঘুগুনিৰ লগত খাই দিওঁ যি নহওক খাই লওঁ দেই চিনাকি হোটেলৰ পৰা অচিনাকি বস্তু খাই আমি ওলালোঁ আৰু এতিয়া পূজাৰ পৰা ডাইৰেক্ট যাম আমি ঘৰ তো এইটোৱে আছিলে যি এটা সৰু সুৰা ব্লগ মানে পূজা লগত দেখালোঁ যি খাব লগা আছিল সকলো দেখালোঁ তো এতিয়া যাই আছোঁ মানে ঘৰত আৰু ইহঁতক বাই বাই দিব লাগিব বাই বাই দিব ইচ্ছা নাই তাৰপিছত যাওঁ আৰু তো ভাইটি তোমাৰ জোচটো কি হ'ল মোৰ জোচ জোচ মানে কি আৰু এতিয়া ঘৰত যাব যিহেতু জোচটো কমি গৈছে আকৌ নাই ইয়াতে শুন আকৌ ভিডিঅ' যেনেকে মানুহ এটা যে মাকছে ঘৰৰ পৰা আপে তাক বিয়া দে ইয়াত দিলে কান্দে নাকান্দে কান্দে। এইবাৰ আমাৰ কাৰণে বিয়া লাগিছে গাই সেইকাৰণে অলপ মনটো পইণ্ট আছে মুজি গালি চলি মুজি গেছি দুখ লাগি গৈছে গাইছ তথাপিও কথা নাই যাম আৰু লগ পাম কাৰণ কাষতে নেক্সট টাইম লগ পাম কাৰণ কাষতে আমাৰ গাঁৱৰ কাষতে সেইবাবে আৰু কওঁ আৰু ভাইৰ কিন্তু জোচ মানছোঁ কিন্তু দেই ভাই পুৰা দাউৰি ভিডিঅ' বনছে আকৌ লাজ চাজ কৰা নাই আগবাঢ়িব আশা এটা আছে আপোনালোকে ইয়াৰ ভিডিঅ'বিলাক চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ তো এফালে আছে আমাৰ আমিৰ খান তো দে আর গোবরত ভরি দিল উপায় নাই গাইছে আন্ধাৰত দেখা নাপে না তো একো নাই তো আজি এইটোৱে আছিল এটা সৰু সুৰা ব্লগটো যদি ভিডিঅ'টো ভাল পালে লাইক কৰক শ্বেয়াৰ কৰক আৰু মোৰ চেনেলটো কৰক ছাবস্ক্ৰাইব যাতে কৰি দিছে কৰি দিয়ক আৰু বেলেগ নকওঁ তো আহিলোঁ এতিয়া বাই বাই জয় অসম বুলি কৈ দি যাম জয় আই অসম তো কওঁ জয় অসম এই তন্ধে কওঁ জয় আই অসম য়েছ